পুপুলু শুই থাকোঁতে আজি অলপ ঘৰুৱা কামতে লাগিলোঁ। গুড মৰ্ণিং এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। ৰাতিপুৱাতে এতিয়া টেংকি চাফা কৰাত লাগি গ'লোঁ। তাৰমানে গোটেই পানীখিনি যিখিনি বালি ফিল্টাৰ হৈ লৈ পেলাই তলত জমা হৈছিলে, অলপ লেতেৰা ওলাইছে, নতুন বালি দিয়া হৈছিল যে। তো এতিয়া তাকে এনেই মানুহহঁতে কৰাই, এতিয়া আজি ভাবিলোঁ ময়ে কৰি দিওঁ, মই ঘৰত আছোঁৱেই যিহেতু কৰিব পাৰোঁ। বালি চাফা কৰাৰ কথাটো নহয়, ভিতৰৰ ৰিজাৰ্ভাৰটো চাফা কৰি দিলোঁ। এতিয়া তাকে অলপ এই পানীখিনি লেতেৰাখিনি জমা হ'বলৈ দিওঁ। আজিৰ দিনটো কি হয় আপোনালোকক চাই থাকক আহক। আজি কোনোবা স্পেচিয়েল মানুহ আহিব আমাৰ ঘৰলৈ। কোন আহিব আজি তাকো দেখাম। বাই। কামবোৰ কৰা শেষেই নহ'লে, পুপুলি উঠিলেই একদম। এতিয়া তাইক সেইকাৰণে গাখীৰ চাখীৰ দি থৈ আহিছোঁ খাবলৈ। এয়া এইবোৰ চব কাপোৰ চিজিল কৰিবলৈ আছে, কাপোৰ ধোৱা কাপোৰ হয়, জাপিব আছে। আৰু আগফালে বম্বেৰ পৰা অহা আলহী বহি আছে, পাপাই তেখেতৰ লগতে বহি কথা পাতি নাস্তা কৰি আছে। দেখাম আৰু ব'লা। নহয়, নানু এনেই গৈছে, আলহীক আগবঢ়াব গৈছে। ব'লা 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 ব'লা। ককমই নাই, এতিয়া নধৰে। আলহী গুচি গ'ল। এতিয়া আমি নাস্তা কৰোঁ। আকৌ ঢেৰ কাম বন আছে আজিৰ দিনটোত, বহুত কাম আছে। আধা কাম কৰাকেই আলহী আহি গ'ল। তেনেকুৱাতে ভাল লাগিলে, বহুত বছৰৰ মূৰত। মানে আংকলকতো মই চিনিয়েই নাপাইছিলোঁ, পাহৰিয়েই গ'লোঁ কেনেকুৱা আছিলে আগতে। এতিয়া তেখেতে একচুৱেলি কিবাকিবি ৱেব ছিৰিজ কৰে, শ্বৰ্ট ফিল্ম কৰে, আৰু ৰঙৰ আকাশী গংগাটো তেখেত আছে। হয়তো যোনে আছামিজ চিৰিয়েল বা মুভিজবিলাক চায় সেইসকল মানুহে গম পাব। ক্ৰাইম পেট্ৰলতো আছে তেখেত, ইন্সপেক্টৰ হিচাপে কৰিছে। এক্টৰেই হয় মানে তেখেত। মুম্বাইত থাকে। তো আহিলে বহুত বছৰৰ মূৰত, পাপা মাকো লগ পালে, ভাল লাগিলে। মুম্বাইত মাহঁতৰ লগতে মানে চিনাকি আছিলে, ভাল চিনাকি লগতে আছিলে। এতিয়া তেখেত মুম্বাইতে থাকে। আৰু মোৰ এই পিছফালে হয়তো এই ফটোখন দেখিছে চাগে, এইটো মানে পুপুলৰ আকিকাত লগাইছিলোঁ। এনেকৈ বেনাৰখন বনাইছিলোঁ, কিন্তু মাহঁতে মানে এইটো বহুত ডাঙৰকৈ ফটোখন আছে তাই হাঁহি থকা, ভাল লাগে কাৰণে থৈ দিছে, পেলাই দিয়া নাই। মই কৈছিলোঁ জাপি মেলি থাৰ্মকলটো পেলাই লৈ পেলাই ফ'ল্ড কৰি থৈ দিবলৈ, মানে ফ্লেক্সখন, কিন্তু নেপেলালে, থৈ দিছে। আৰু এইখন এইখনে হোৱা নাই। এইখন একদম বেবী কালৰে ফটো হয় তাই, পূৰা এইটো জন্ম হোৱাৰ দিনাখনৰে ফটো। আৰু এইটো কোন মাহৰ আছিলে পাহৰি থাকিলোঁ, আৰু এতিয়া মই ইমান মনত নাই। মোৰ মানে এলবামত, মানে গেলেৰীত চালে, ডিটেইলছ চালে তেতিয়া ওলাব। আৰু এতিয়াতো বাইদেউ আমাৰ, হয় নি? কি খাইছা? হয় নি? চফ খাব নালাগে, চফ খোৱাটো ভাল নহয় একদম। আলহীক দিছিলোঁ, আধা তায়ে খাই দিলে। বেয়া পালে কেনেকৈ হ'ব আকৌ? চফ খোৱাটোতো বেয়া কথা, পেট বিষাব। পেলাই দিয়া, চব পেলাই দিয়া। আংকলহঁত যোৱাৰ পিছতে নাস্তা কৰাৰ সময় হৈ গৈছিলে, যিহেতু আমিও খাই ল'লোঁ। আৰু ক'ত গৈছে? সেইকাৰণে আৱাজটো শুনিছোঁ আকৌ সেইফালৰ পৰা আহি আছে। ককমাইনা খেদাই চোতাল পালেহি। মই আৱাজটো শুনি আহিছোঁ। কাক? ইমান জোৰত খং উঠিছে। কাক খং কৰিছা? কাক মাৰিবা? কাক? ইমান জোৰত খং উঠিছে। ছাগলীটোক মাৰিব গৈছে দেই, ছাগলীক। আকৌ আহিলে, ককটো আকৌ আহিলে দেই। গ'লগে। এতিয়া তুমি ভিতৰলৈ আহা। চিপচিপাই বৰষুণ দিছে বেটা, আহা। গটটোৰ ওচৰত জোক আছে আকৌ, গম পাবা। আছে। যা তেনেহ'লে, গটটোৱে যদি খুচি দিয়ে মোৰ গাত দুখ নাই কিন্তু দেই। যদি গটটোৱে খুচি দিয়ে তোমাক, মই নাজানো আৰু। তুমি থাকা, হ'ব? থাকিবা? আহা। মাতিছে, আহা।
ভাল ছোৱালী একদম কথা ক'লে শুনে অঁ অঁ অলপ দেৰি পিছতে মোৰ খুৰী আৰু ভণ্টি আহিলে ঘৰলৈ আৰু তাহাঁতকে চামৰিনে গোটেই বস্তুবিলাক উলিয়াই আনি দেখাই আছে। সেইটো তোমাৰ নহয় বেটা। ফাইনেলি স্পেচিয়েল মানুহজন আহি পালেহি আৰু পুপুলো ৰখি আছে। মাতা এই মাহীয়েক চাহীয়েক চব ইয়াতে আছে। মাহীয়েক চাহীয়েক ইয়াতে আছে। অঁ কঁকালৰ বিষ হৈ গ'ল দেই। হয়েইতো আকৌ। আকৌ ৰাস্তালৈ একদম ৰাস্তালৈ নহয়। ধৰা না মই এটা কথা লওঁ। সেই বেগটো দিয়ক দিয়ক দিয়ক। লেপটপ আছে দেই। মই খাই খাওঁ লৈ আহিছোঁ। হেৰা বাবা ভালে আছে স্বাস্থ্য পাতি? ইছ নানীৰ হাতখন বিষাইছে। উফ অহ ভালকে দুইখন হাতেৰে পিটিকা। ভালকে আকৌ এবাৰ পিটিকি দিয়া। গোন্ধাইছে। কি গোন্ধাইছে? স্পেচিয়েল মানুহজন মোৰ হাজবেণ্ড বহুত দূৰৰ পৰা অহাৰ কাৰণে ভাগৰ মাৰিছে, শুইছে আৰু এনেকেই আমাৰ দিনটো নানু নানিৰ লগতে পাৰ হৈ গুচি যায়। আজিলৈ ব্লগটো ইমানতে এণ্ড কৰিছোঁ। আশা কৰিছোঁ আপোনালোকেও চাই ভাল পালে। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই, থেংক ইউ ফৰ ৱাচিং।